हेलो ভিউয়ার্স আজি মই বনাবলৈ ওলাইছো মটন মছলা ৰেচিপি ইয়াৰ কাৰণে আমি আধা কেজি মটন লৈছো তাত আমি নিমখ এচামুচ আৰু আধা চামুচ হালধি গুড়া লৈছো মিক্স কৰি এতিয়া আমি এইখিনি আৰু 2 টেবুলস্পুন আমি মাষ্টাৰ্ড অইল লৈছো এতিয়া এই গোটেইখিনি আমি ভালকৈ সানি লম আৰু ইয়াতে আমি কটা দুটা পিয়াজ দিছো আৰু গোটেইখিনি আমি ভালকৈ সানি লম আমি কেৰাহীত গৰম তেল লৈছো তাত আমি 5 ফোৰণ দিছো আৰু দুটা তেজপাত দি দিছো আৰু আমি তিনিটা পিয়াজ জিঞ্জাৰ আৰু গাৰ্লিক মিক্স কৰি পেষ্ট কৰি থৈছিলো সেইখিনি পেষ্টখিনি দি দিছো এইখিনি ভালকৈ 3-4 মিনিট ভাজি ল'ব এতিয়া এইখিনি ভাজা হ'ল এতিয়া আমি সানি থোৱা মাংসখিনি দি দিছো এইখিনি আমি at least 15 to 20 minutes আমি medium flame ত fry হ'ব দিম মাজে মাজে লৰাই থাকিব চাই থাকিব মাংসখিনি এতিয়া আমি বইল আলু দি দিছো আপুনি কেঁচা আলু দিব পাৰে কেঁচা আলু দিলে মাংসখিনি দিয়াৰ লগে লগে দি দিব লাগিব মই যেহেতু বইল আলু দিছো এতিয়া আমি অকমান পিছত দিলেও হ'ব এইখিনি আৰু আমি 10 মিনিট কৈ ভালকৈ ভাজিম এতিয়া আমি কাশ্মীৰী মছলা দিছো তাতে অকমান কালাৰটো ভাল হয় সেই কাৰণে দি দিছো এইটো একেবাৰে অপচনেল হয় আপোনালোকে নিদিবও পাৰে এতিয়া আমি 1 টেবুলস্পুন ধনিয়া পাউডাৰ দিছো এতিয়া আমি এইখিনি ভালকৈ ভাজিম ইয়াৰ পিছত আমি ইয়াৰ ওপৰত 1 কাপ গৰম পানী দিছো গৰম পানীখিনি আমি 1 কাপ দিছো প্ৰথমতে এইখিনি আমি আগতে বইল হ'বলৈ দিম তাৰ পিছত আমাক যিমান পানীখিনি দৰকাৰ হয় তাৰ পিছত আমি সিমানখিনি পানী দি দিম আমি 5 মিনিট হাই ফ্লেমত বইল হ'বলৈ দিছিলো
এতিয়া মই 3 কাপ গৰম পানী দিছোঁ আৰু তাক হাই ফ্লেমত বইল হ'বলৈ দিছোঁ। পাঁচ মিনিট বইল হোৱাৰ পিছত মাংসখিনি এনেকুৱা হৈছে। এতিয়া আমি 1.5 চামুচ গৰম মছলা দি দিছোঁ। And our recipe is ready.